নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি এই ভিডিঅ'টিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অক্টোবৰ মাহটো কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। অক্টোবৰ মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে টকা পইচাৰ প্ৰতি অলপ সতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে কোন কোন ঠাইত অবাবত টকা পইচা খৰচ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে পইচাবোৰ কেনেদৰে বচাবৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। টকাৰ ক্ষেত্ৰত এই মাহটোত আপোনালোকে নতুন নতুন পথ দেখিবলৈ পাব। চাকৰিৰ ক্ষেত্ৰতো নতুন কোনো অফাৰ পাব পাৰে। আপোনাৰ কথা কোৱা শৈলীৰ বাবেও আপোনালোকক লোকে প্ৰশংসা কৰিব। লগতে ব্যৱসায়তো উন্নতিৰ যোগ দেখিবলৈ পোৱা গৈছে। এই মাহটোত আপোনালোকে অত্যন্ত সক্ৰিয় হৈ থাকিব, যাৰ বাবে ঘৰ পৰিয়ালৰ পৰাও প্ৰশংসা লাভ কৰিব। চাকৰি যদি বিচাৰি আছে তেতিয়াহ'লে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো অলপ কষ্ট কৰিবলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মধ্যমীয়া। পঢ়াত আপোনালোকে যিমান পাৰে অত্যাধিক গুৰুত্ব আৰোপ কৰক। ভাতৃ-ভগ্নীৰ ক্ষেত্ৰত আপোনালোকে খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে তেওঁলোকৰ ওপৰত ৰখা কোনো আশা ভংগ হ'ব। ঘৰত কোনো সুখ আহিব অথবা গৃহ প্ৰৱেশৰ পূজা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰিয়জনৰ ওপৰত আপুনি এই সময়খিনিত মৰম অত্যাধিক আৰোপ কৰিব যদিও সেই অনুপাতে আপোনালোকক প্ৰয়োজনীয় সময় আপোনালোকৰ জীৱনসংগীয়ে দিব নোৱাৰিব। কিন্তু আপোনালোকৰ সংগীজনে আপোনাৰ সহায়ৰ বাবে সুখী অনুভৱ কৰিব। সন্তানৰ ক্ষেত্ৰত এই মাহটোৰ পৰা আপোনালোকৰ দায়িত্ব বাঢ়িব। লগতে তেওঁলোকৰ প্ৰতি সতৰ্ক হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্বাস্থ্যৰ হ'বৰ বাবে আপোনালোকে খাবলৈ সুস্বাস্থ্যৰ বাবে যিবিলাক প্ৰয়োজনীয় বস্তু তেনেকুৱা বস্তু খাবলৈ অথবা ব্যায়াম আদি কৰিবলৈ আৰম্ভ কৰিব। শত্ৰুৰ ওপৰত জয় লাভ কৰিব পাৰিব এই মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে। ঘৰ পৰিয়ালৰ লগতে পত্নীয়ে অথবা স্বামীৰ ক্ষেত্ৰতো সম্পৰ্ক শুভ হ'ব। আপোনালোকে আপোনালোকৰ সহধৰ্মীসকলক সন্মান কৰিবলৈ আৰম্ভ কৰিব। জীৱনসংগীজন কিন্তু অলপ খিংখিঙীয়া হ'ব পাৰে। বিবাহৰ ক্ষেত্ৰত কিন্তু এতিয়া সময় সঠিক নহয়, তাৰ বাবে অত্যাধিক সময়ৰ প্ৰয়োজন হ'ব। পিতৃৰ লগত যদি আপোনালোকৰ সম্পৰ্ক বেয়া হৈ আছিল, এই সময়খিনিত ভাল হ'বলৈ আৰম্ভ কৰিব। বিদেশৰ অধ্যয়নৰ বাবে এই সময়খিনি শুভ। বন্ধুৰ সৈতে সম্পৰ্ক সুমধুৰ হ'ব। এই সময়খিনিত আপোনালোকে কিছুমান হঠাৎ নিৰ্ণয় লৈ কিছুমান নভবা কাম কৰিব পাৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।